হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ ভাল আৰু যা যা বেয়া চলি আছে এনে দেখা জনপদ বিশ্বাস খুব ভাল হ'ব। তো আজি যাম মই কইনাকানা মন্দিৰ, য'ত আজি তাৰিখলৈ কইনা বোলে কান্দি থাকে। তো তাকে আমি চাব যাওঁ। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঐ তই কি কৰি আছ? এটা কি মোবাইল? হা কি মোবাইল এইটো? কি কি মোবাইল সুধিছ? কি মোবাইল এইটো? তো গাইছ, আজি আমি পালোহি কইনাকানা শিল। এতিয়া আমি কইনাকানা শিল দেখামগৈ। গোটেই ভিতৰৰ পৰিৱেশটো মানে চাম। মোৰ আজিলৈ ভালকৈ দেখা নাই, শুনি আছোঁ, কিন্তু মৰিগাঁৱতে আছে। তো আপোনালোকক ভালকৈ দেখাওঁ, চাই থাকক। একদম কমপ্লিট ভিডিঅ'টো চাই থাকিব, কোনো স্কিপ নোহোৱাকৈ চাই থাকিব। মোৰ লগতো আছে এইটো। কি হৈছে যাবানে? ব'লা ভিতৰলৈ যাওঁ, চাই আহোঁ। কি হয় চাই লওঁ ন? চাওঁ, শুনি থকা কথা। আমি ভিতৰলৈ যাওঁ, মজাকৈ ভিতৰৰ পৰিৱেশবিলাক চাওঁগৈ, কি হয় কি নহয় ন। এইফালে আদৰণি লিখি থৈছে। ছাৰ তুমি আছা ন? দিয়া দিয়া। এতিয়া আমি যাম ভিতৰলৈ। কোনফালে বা ৰাস্তা আছে? ৰাস্তা আছে সিফালে। এতিয়া আমি সিফালে ৰাস্তা দি যাম, সেইফালে আৰু আছে। তো এতিয়া আমি ভিতৰলৈ যাওঁ। ভিতৰত কেনেকুৱা কি চামগৈ। ভিতৰত এইবিলাক দেখাম, তাৰপিছতহে আমি কথাবিলাক জানিম আৰু ওপৰতো আছে আমাৰ ভক্তসকল। ভিতৰলৈ যোৱাৰ আগতে এইফালে ধুনীয়াকৈ আৰ্ট কৰি থৈছে বাবা এজন। মজা একদম পুৰা পেইণ্ট কৰি বনাই থৈছে, ভাল লাগিছে। এতিয়া ভিতৰবিলাক সোমাই যোৱা ৰাস্তাটো একদম সৰু। তো লাহে লাহে ভিতৰলৈ যাওঁ। সেইটো হ'ল সৰু ৰাস্তা, একদম ইয়াতে যাব লাগিব। আৰু ইয়াৰ বিশেষত্ব আমি কম বাৰু, ভিতৰলৈ যাওঁ কেনেকুৱা কি এইফালে। তো এইফালে আছে আমাৰ বাবা, যেনেকৈ ইয়াত আমি সেৱা চেৱা কৰিব পাৰিম। তো এতিয়া আমি যাওঁ। ইফালে আছে পূৰা চবফালে শিলে চেপা খাই আছে। তো ইয়াৰ বিশেষত্ব আমি আপোনালোকক কম। আগতে আমি আৰু বা ওপৰৰ পৰা চাই আহোঁ, আৰু ওপৰত যাব পাৰি নে নোৱাৰি। এতিয়া আমি সেইখিনিয়ে হ'ল কি বুলি কয় মেইন জেগাখিনি। ইয়াতে মানে কি দৰা কইনা চেপা খাই মৰা বুলি কয় বহুতে। তো কিমান সঁচা নাজানো, আৰু ওচৰৰ মানুহবিলাকেও ভালকৈ নাজানে, কিন্তু আগৰ মানে বয়সস্থ মানুহবিলাকে জানে বুলি ভালকৈ এতিয়া নাজানে। আমি তেওঁ কথাবিলাক অলপ অলপ জানিব বিচাৰোঁ। মানে দৰা কইনা আৰু তেওঁলোকে চেপা খাই মৰা বুলি শুনিছিলে। আৰু ল'ৰাকেইজন হ'ল মায়ঙৰ ল'ৰা, মানে কি বিয়া গাড়ীত আহিছিলে আৰু বহুত মানুহ আহিছিলে। তো ইয়াতে বোলে বৰষুণ পোৱাৰ কাৰণে ৰখাৰ পিছত মানে চেপত সোমাই গ'ল। সোমাই যোৱাৰ পিছত আৰু মানে ভূমিকম্প আহিল, শিলকেইটা লগ লাগি যোৱাৰ পিছত দুজন মানুহ মানে মৰি গ'ল। তো ওচৰৰ মানুহে কয় বোলে ইয়াত বোলে কান্দি থাকে মানে মাজে মাজে, সেইকাৰণে কয় এইটো কইনাখানা শিল। আৰু এজন মানুহে ক'লে চাকি তাকি লগাই থকাৰ কাৰণে আজি আমিলৈ একো দেখা নাই, ওচৰৰ মানুহ এজনে ক'লে। তো ভিতৰলৈ যাওঁ আৰু কেনেকুৱা কি হয় দেখা। আৰু তুমি কিবা জানা নেকি ইয়াৰ বিষয়ে? পাহাৰৰ মানে বিশেষ শুনা কথা, মানে দৰাজন আছিল বোলে মায়ঙৰ, তাৰপিছত কইনাজন আছিল বোলে বঘৰা। এনেকে মানে কিনে কইনা লৈ আহি থাকোঁতে মানে হঠাতে বতাহ ধুমুহা আহি গ'ল। বতাহ ধুমুহা সেই ফলত ড্ৰাইভাৰে মানে চলাব গাড়ী নোৱাৰে, মানে বতাহ ধুমুহা বহুত ঢেকানি মাৰিছেতো। সেইকাৰণে তাকে ভাবি কিনে এই পাহাৰটো কালৈ সোমাই আহিম বুলি ভাবিলে। সোমাই আহি সিহঁতে ইয়াত সোমাই গ'ল। যোৱাৰ পিছত হঠাতে মানে ভূমিকম্প সৃষ্টি হৈ গ'ল, যে মানে পাহাৰ দুইটা মানে লগ লাগি গ'ল। লগ লাগি যোৱাৰ পিছত ভিতৰত মানুহখিনি আবদ্ধ হৈ ৰৈ গ'ল। ৰৈ যোৱাৰ পিছত মানে ওলাব নোৱাৰিলে। সেইকাৰণে এতিয়া বহুত মানুহে কয় বোলে ইয়াত বোলে কান্দে বোলে, যাব নাপালে। আশা এটা আছিল ন, কইনাজনী ঘৰলৈ গৈছে, নতুনকে বিয়া হৈছে, ঘৰলৈ যোৱা কথা আশা আছিলে, মানে যাব নাপালে যে। সেইকাৰণে তাতে বোলে এতিয়া কিছুমানে বোলে শুনিছে ইয়াত বোলে কান্দি থাকে কইনাজনী, সেইকাৰণে এইটো কইনাকানা মন্দিৰ বুলি কৈছে এতিয়া। তো আমাৰ বহুতখিনিয়ে জানে, মই ভালকে ইমান নাজানো। শুনা কথা, মই যিখিনি শুনিছো শুনা কথা কৈছা, ঠিক আছে। তুমি ঘৰ মানে আমাৰ ঘৰত শুনিছা। তো আমি ভালকে ইমান মানে আমাৰ মৰিগাঁৱতে আছে, কিন্তু আমি অহা নাই। আজি মানে ভাবিলোঁ কি ওচৰৰ পৰা আহোঁ, ওচৰতে যেতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে,
আৰু মোৰ যিমান ভিডিঅ' আছে চব মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিডিঅ' দি আছোঁ মানে শেষেই হোৱা নাই মৰিগাঁৱত বহুত মানে কি জেগা আছে এনেকুৱা জেগা আছে আপোনালোকক দেখায়ো মানে শেষ কৰিব নোৱাৰিম এনেকুৱা টাইপৰ তো এতিয়া আমি যাওঁ ভিতৰলৈ হয় নহয় সেইটো যাবা নাযোৱা ব'লা ভিতৰলৈ চাই আহিছোগৈ যেতিয়া য়েছ শুনি থাকো এতিয়া কইনাকানা মন্দিৰ আজি দেখাও পালো তাকে চাওঁ কিবা এটা আছিল একো নাই তুমি এতিয়া ভিতৰলৈ যাওঁ পুৰা খেয়ানা কৰিলা কৃষ্ণ বুম বুম বাবা কৃষ্ণ আৰু ওপৰত আছে সেইফালে ঐ ওপৰত যাম আমি মজাকে ওপৰলৈ যাওঁ ওপৰত আৰু ওচৰ দাদা কেইজনমান আছে বুম বাবা বম বম কেনেকুৱা ভালে দিয়া ভালে দিয়া এতিয়া বিষয়ে অলপ ক'ব জানিবা নেকি তুমি যিহেতু ওচৰৰে মানুহ কোৱা আকৌ কিবা এষাৰ কিবা এখন মানে কি মানে কেনেকুৱা এইটো কইনা কান্ধে বুলি কয় যে সেইটো সঁচা নে বাৰু সেইটো সঁচা কথা সঁচা তেতিয়া কিহৰ কাৰণে কি হ'ল সেইটো কোৱাচোন বাৰু কিহৰ কাৰণে মানে হ'ল এজন ৰজা আছিলে মায়াঙৰ সেই ৰজাজনে এদিকে অহা যোৱা কৰোঁতে এজনী ছোৱালী পচন্দ হ'ল পচন্দ হওঁতে তেওঁ ইয়াত বিবাহ কাৰণে তেওঁ জনালে তেওঁ বিবাহৰ কাৰণে ছোৱালী ঘৰলৈ এতিয়া এই বিবাহত যেতিয়া তেওঁ আহিছিলে ছোৱালী নিবলৈ তেতিয়া শিল বৰষুণ পৰিছিলে বৰষুণ পোৱাত গাড়ীখন ৰখাই পেলাই তেওঁলোকে মন্দিৰ এটা আছিলে শিলৰ ভিতৰতে তাতে সেৱা কৰিব হ'লে প্ৰায়ভাগ মানুহ গাড়ীত ৰখিল তেওঁ দৰা কইনা আৰু তেওঁৰ লগৰ বন্ধুকেইজন ইয়াত ফচি গ'ল তেওঁলোকে সেৱা কৰিব হওঁতে কেতিয়া শিলে আগচি ভূমিকম্প অহা বুলি কৈছিলে ভূমিকম্প আহিছে ভূমিকম্প আহি মানে আগচি তাৰপিছত মৃত্যু হৈ গ'ল সেইখিনিয়ে সেইকাৰণে এইটো কইনাকানা মন্দিৰ বুলি কয় ন কোৱা হয় আৰু আচলমতে মই এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ এই মন্দিৰটোত অনেক ধৰণৰ ভক্তবোৰ মেৰাইজ আহি থাকে এই মন্দিৰলৈ এই মন্দিৰটো অলপ যদি চৰকাৰে যদি মন কাণ কয় তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মন্দিৰটোৰ কাৰণে কইনাকানা পাহাৰ খেলটো অলপ চাফ চিকুণ কৰি ৰাখিব ৰাখিব লাগিব আৰু মন্দিৰটোৰ কাৰণে অলপ ঘৰ নিৰ্মাণ কৰি দিব লাগে মূৰ্তি আমি বহাব লাগে এইখিনি সেইটো কাৰণে তেওঁসকলৰ কাৰণে এটা সুবিধাৰ কাৰণে এটা বস্তু আমি গেট এখন বনাব পাৰে ন বনাব লাগে তো এইজনে হ'ল মোৰ দাদাজন সি গোটেইখিনি কথা ক'লে মানে কথাখিনি সঁচাই আমি শুনিও থাকোঁ এইখিনি কথা দাদাজন ঘৰ এইখিনিতে ন আৰু মাজে মাজে শুনা নে কইনা কানা শব্দ শুনা আৰু বোলে চাকি তাকি লগাই থাকে কাৰণে মানে ইমান হেৰি নহয় আৰু অলপ ধ্যান হৈ থাকে আৰু বহুত মানুহ আহি থাকে আপোনালোকেও আহিব ভাল জেগা ধুনীয়াকৈ গোটেই পাহাৰটো দেখাই দিম এবাৰ পাৰিব চাওক গোটেই পাহাৰটো আৰু কেইটামান আছে আমাৰ লগৰ হেৰিকেইটা হয়নে নহয় কেনে অনেক অনেক মন্দিৰ আছে গণেশ মন্দিৰ আছে বিষ্ণু মন্দিৰ আছে আৰু শিৱ মন্দিৰ আছে চব আছে ন চব মন্দিৰ আছে ইয়াত আহি মজাকে সেৱা ল'ব পাৰেহি আৰু ল'ব পাৰে সকলোৱে আহিব তো ভিডিঅ'টো চাই থাকক আৰু নে কি কয় ধুনীয়াকৈ আমি এতিয়া অলপ ৰেষ্ট লওঁ ৰেষ্ট লৈ পেলাই ইয়াতে বহিম বহি পেলাই বাকী আমি দাদাৰ লগত কথা পাতোঁ অলপ তো চাই থাকক যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব হয় নহয় লাইক কৰিলেহে ভিডিঅ' বনাব মানে কি আৰু ভিডিঅ' বনাব মন যাব হয় নহয় লাইক এটা কৰি দিব তোমালোকে কৰিলে লাইক এটা কৰি দিব লাইক এটা কৰি দিব লাগে ন সকলোৱে কৰি দিব লাগে তো কৰি দিব আৰু চবে কৈছে যেতিয়া এটা বহুত সময় ৰেষ্ট ল'লোঁ এতিয়া আমি যাওঁগৈ সন্ধিয়া হৈ আহিল পূৰা বেলিটো নাইকিয়া হৈ গ'ল সিফালে আন্ধা আন্ধা এইটো বেলি দেখিছে পিছফালে বেলিও নাইকিয়া হ'ল এতিয়া আমি তললৈ নামি যাওঁ লগৰকেইটা গ'লগৈ ময়ো নামি যাওঁ বাই বাই পিছত চাই থাকিব একদম বাইক চাইক ৰেডি হয় নহয় তোমালোকৰ ঘৰটো এইখিনিতো মই নমাই থৈ যাম আকৌ উঠি ল'বা হয় ছাৰ কেনে কেনে একদম মজা মজা ভাল লাগিলে আজি খুব ভাল লাগিল লাইক এটা কৰিব কৈ দিয়া আকৌ লাইক এটা কৰি দিব ন বাই বাই গুড নাইট